গল চৰাই উৰি আহি গছৰ ডালত পৰে, তাকে দেখি মইনাহঁতে হাই উৰুমি কৰে। ৰিখি আছিল গছৰ তলত কৰি তপ জপ, মইনাহঁতৰ হাই উৰুমিত ৰিখি ভাঙিল তপ। এদিন এজনী মেকুৰী ওৰাঙলৈ গ'ল, ঐৰাবতৰ পিঠিত উঠি ঔ তলত ৰ'ল। ঐৰাবতে ঔ ছিঙি মুখত ভৰাই থলে, তাকে দেখি মেকুৰীয়ে এপাক নাচি দিলে। গল চৰাই উৰি আহি গছৰ ডালত পৰে, তাকে দেখি মইনাহঁতে হাই উৰুমি কৰে। ৰিখি আছিল গছৰ তলত কৰি তপ জপ, মইনাহঁতৰ হাই উৰুমিত ৰিখি ভাঙিল তপ। এদিন এজনী মেকুৰী ওৰাঙলৈ গ'ল, ঐৰাবতৰ পিঠিত উঠি ঔ তলত ৰ'ল। ঐৰাবতে ঔ ছিঙি মুখত ভৰাই থলে, তাকে দেখি মেকুৰীয়ে এপাক নাচি দিলে। গল চৰাই উৰি আহি গছৰ ডালত পৰে, তাকে দেখি মইনাহঁতে হাই উৰুমি কৰে। ৰিখি আছিল গছৰ তলত কৰি তপ জপ, মইনাহঁতৰ হাই উৰুমিত ৰিখি ভাঙিল তপ। এদিন এজনী মেকুৰী ওৰাঙলৈ গ'ল, ঐৰাবতৰ পিঠিত উঠি ঔ তলত ৰ'ল। ঐৰাবতে ঔ ছিঙি মুখত ভৰাই থলে, তাকে দেখি মেকুৰীয়ে এপাক নাচি দিলে।